Hello and welcome to my channel Shapi Sister. আজি মই আকৌ এটা পুনৰ নতুন মেকআপৰ ভিডিও লৈছো যেটো মোক বহুত কেজনী ফ্ৰেণ্ডে মোক মেসেজ কৰি কৈছে যে এটা সিম্পল মেকআপৰ ভিডিও দিয়াৰ কথা আমি ওচৰে পাজৰে গলে কেনেকৈ সিম্পল মেকআপ কৰিব লাগে আৰু যেটো গৰমৰ দিন হয় সেইটো কাৰণে তেওঁলোকে মোক কৈছে যে সিম্পল এটা মেকআপৰ ভিডিও লাগে তো মই ভাবিলো যে নিশ্চয় যেটো গৰমৰ দিন হয় এটা সিম্পল মেকআপ যেটো কৰিব ইচ্ছা নাযায় ইমান বেছি হেভি মেকআপ সেইটো কাৰণে মই ভাবিলো যে সিম্পল মেকআপৰ ভিডিওটো দিয়াৰ কথা তো মই বেছি দিন নকৰ ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ যেহেতু মই অলৰেডি মুখত প্ৰাইমাৰ আৰু ময়শ্চাৰাইজাৰ লগাই থৈ দিছোঁ সেইটো কাৰণে আপোনালোকে পাৰে যদি ময়শ্চাৰাইজাৰ আৰু প্ৰাইমাৰটো লগাব আৰু তাৰ পিছত আমি কনচিলাৰ লগাম কনচিলাৰটো হ'ল কিডছ বিউটিৰ মই এইবোৰ গোটেই আমাৰ লোকেল শ্বপৰ পৰা কিনিছোঁ এইটো মই অনলাইন অৰ্ডাৰ দিয়া নহয় এইটো লোকেল শ্বপৰ পৰা কিনিছোঁ আৰু আজি তেনেকুৱা ইমান বেছি হেভি মেকআপ নহয় একদম সিম্পল হয় সেইটো কাৰণে ইমান বেছি মেকআপৰ দৰকাৰ নাই তো মই ব্লেন্ডাৰে ব্লেন্ড কৰি দিম আপোনালোকে পাৰে যদি ব্লেন্ডাৰটো ভাল কৰি অকমান পানীত ভিজাই ল'ব ভিজাই লৈ কাটি দিব পানীটো ওলাই দিব আৰু যিহেতু এটি সিম্পল হয় সেইটো কাৰণে কণ্ট্ৰোলিং কৰা নাই যদি আপোনালোকে কণ্ট্ৰোল কৰিব ভাল পায় বা কণ্ট্ৰোলিং কৰিব ইচ্ছা আছে তেন্তে নিশ্চয় কৰিব পাৰে মই যেহেতু সিম্পল কৰিছোঁ সেইটো কাৰণে মই কণ্ট্ৰোল কৰা নাই মই কনচিলাৰটো ভাল কৰি লগাই ল'লোঁ লগাই লোৱা হোৱাৰ পিছত মই কম্পেক্ট পাউডাৰ ইউজ কৰিম কম্পেক্ট পাউডাৰটো হ'ল ফিটমিৰ হয় এইটো মই অনলাইন পাৰ্চেছ কৰিছোঁ আপোনালোকে যদি কৰিব বিচাৰে মোৰ ডেছক্ৰিপশ্যন বক্সৰ তলত লিংকটো দি দিম আপোনালোকে পাৰে যে তাৰ পৰা পাৰ্চেছ কৰিব আৰু আপোনালোকে এনেকৈ নিদিব যিমান পাৰে এনেকৈ ডেপ ডেপ কৰি দিব মোৰ কম্পেক্ট লগোৱা ফিনিছ হ'ল ইয়াৰ নেক্সট আমি ব্লাছাৰ লগাম ব্লাছাৰটো হ'ল হিলাৰীৰ হয় এয়া চাব পাৰে এইটো মই অনলাইন পাৰ্চেছ কৰিছোঁ আপোনালোকে যদি বিচাৰে মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু তাৰপিছত যদি আপোনালোকে বিচাৰে যে ব্ৰাছ ইউজ নকৰোঁ আমি ব্লাছাৰ লগোৱাত তেনেহ'লে আপোনালোকে ব্লেণ্ডাৰো ইউজ কৰিব পাৰে ব্লেণ্ডাৰ কেনেকৈ ইউজ কৰিব লাগে মই ফাৰ্ষ্ট দেখাম এনেকৈ লগাই এনেকৈ ডেভেলপ কৰি দিব দিয়া হোৱাৰ পিছত লাহে লাহে দিব তাৰপিছত এনেকৈ দিব তাৰপিছত যোনখিনিৰে আপোনালোকে লগাইছিলে ব্লাছাৰটো যিহেতু মই এইখিনিৰ ফালে ব্লাছাৰটো লগাইছোঁ তো মই উল্টা ফালে এইখিনিৰ ফালে মই এনেকৈ ভাল কৰি মিলাই দিম গোটেইখিনি হৈ গৈছে তাত মই হাইলাইটাৰ ইউজ কৰিম হাইলাইটাৰটো যিহেতু মই ভাল পাওঁ সেইটো কাৰণে হাইলাইটাৰটো ইউজ কৰিছোঁ যদি আপোনালোকে কৰিব নিবিচাৰে তেনেহ'লে নালাগে কৰিব বিউটি এইটো মই অনলাইন পাৰ্চেছ কৰিছোঁ এইটোতো লিংকটো দি দিম আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰে লৈ লোৱা হোৱাৰ পিছত আমি নাকত অকণমান দি দিছোঁ তাৰপিছত আমি আইব্ৰাউজ ড্ৰ কৰিম আইব্ৰাউজটো হ'ল মই এইটো অনলাইন অৰ্ডাৰ দিছিলোঁ এইটো হ'ল মিউজিক ফ্লাৱাৰৰ হয় এইটো মই অনলাইন অৰ্ডাৰ দিছিলোঁ মিউজিক ফ্লাৱাৰৰ হয় আৰু মই এইটো ব্ৰাউন শ্বেডটো ইউজ কৰিছোঁ ব্লেকটো কৰা নাই তাৰপিছত আমি ইয়াতে এনেকৈ দি দিছোঁ যিহেতু বহুত বেছি আহিছিলে সেইটো কাৰণে মই অকণমান ইয়াতে লগাই লৈছোঁ লাষ্ট আমি মাস্কাৰা ইউজ কৰিম যিহেতু এইটো নামটো নোহোৱা হৈ গৈছে বহুত আগতেই মই মানে কি দোকানৰ পৰা এইটো লোকেল শ্বপৰ পৰা মই মানে কিনিছিলোঁ এইটো নামটো নোহোৱা হৈ গৈছে এইটো তাৰপিছত আপোনালোকে যদি আইশ্বেডো ইউজ কৰিব পাৰে মানে কি ভাবে যে চকুটো আঁকিম বুলি যদি আইলাইনাৰ লয় তেনেহ'লে আপোনালোকে ল'ব পাৰে যিহেতু মই আইলাইনাৰ ইমান ভাল নাপাওঁ তো সেইটো কাৰণে মই ভাবিছোঁ চকুকেইটা লাইট আইশ্বেডো লগাই লওঁ যেহেতু মই আইশ্বেডো ইউজ কৰিছোঁ আইশ্বেডোটো হ'ল এইটো কালাৰ ষ্টুডিঅ' এইটো মই অনলাইন পাৰ্চেছ কৰিছোঁ
আঙুলিৰে আমি লৈ লৈছোঁ কাৰণ ব্ৰাছটো ইউজ নকৰোঁ আঙুলিয়ে ইউজ কৰি দিম এয়া আমি লাইট কালাৰ আইশ্বেডো ইউজ কৰিছোঁ এয়া আপোনালোকে কি কৰিব এনেকৈ এইখিনি এনেকৈ দি দিব তেতিয়া সেই কৰ্নাৰৰ ফালে আপোনালোকে দিব পাৰিব ভালকৈ আইশ্বেডোটো এয়া চাব পাৰে এইটো আৰু এইটো চাব পাৰে যদিহে আপোনালোকে বিচাৰে এনেকুৱা কৰি ল'ব যদিহে আপোনালোকে চিম্পল বিচাৰে তেনেহ'লে আপোনালোকে এনেকুৱা কৰি যাব পাৰে যদিহে আপোনালোকে নহয় বিচাৰে যে আইশ্বেডো নহ'লে আইলাইনাৰ ল'ম তেন্তে আপোনালোকে এনেকুৱা কৰি যাব পাৰে অ'কে এয়া মোৰ হৈ গ'ল এতিয়া মই লাইট কালাৰ একদম লাইট কালাৰ লিপষ্টিক লৈ ল'ম নিউড এইটো মই নিউড কালাৰ লৈছোঁ এইটোৰ কালাৰটো হ'ল ভেলভেট মেট এয়া চাব পাৰে আপোনালোকে মোক কেনেকুৱা লাগিছে চিম্পল হয় মেকআপটো নিউড লিপষ্টিক লৈছোঁ এয়া যদি আপোনালোকে বিচাৰে এইটোৰ ওপৰত অকণমান ডাৰ্ক কালাৰ লৈ লওঁ ডাৰ্ক মানে এইটোতো অভাৰ নিউড হয় স্কিন কালাৰটোৰ লগত মেচ হৈ যায় আপোনালোকে যদি এনেকুৱা বিচাৰে তেনেহ'লে এনেকুৱা কৰি থাকিব পাৰে মই কিন্তু ইয়াতে কালাৰ মিক্স কৰি দিওঁ ইয়াতে কালাৰ লিপষ্টিক লৈছোঁ বেলেগ এটা লিপষ্টিক এইটো মই ওপৰত তেনেকৈ দি দিম এয়া চাব পাৰে লিপষ্টিকটো কালাৰটো চেঞ্জ হৈ গৈছে এয়া চাব পাৰে যদি আপোনালোকে এনেকুৱা কৰি চিম্পল মেকআপ বিচাৰে তেন্তে কৰিব পাৰে অ'কে আপোনালোকে মোৰ লাষ্ট মেকআপটো চাব পাৰে ভাল কৰি কেনেকুৱা কৰি কৰিছোঁ স্কিনটো কালাৰটোৰ লগত মেচ কৰি দিছোঁ লিপষ্টিকটো নিউড আৰু তাৰ ওপৰত চকলেট কালাৰ অকণমান আঙুলিত লৈ এনেকৈ মিলাই দিছোঁ আৰু আই শ্বেডো অকণমান লৈ লৈছোঁ আৰু এতিয়া আপোনালোকৰ এই চিম্পল মেকআপটো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তেতিয়াহ'লে আপোনালোকৰ মোৰ যিবোৰ নতুন ভিডিঅ'জবোৰ আহিব তেতিয়াহ'লে আপোনালোকৰ ন'টিফিকেশ্যনত আহি যাব